ৰাতিপুৱাই শুই উঠিবলৈ ইচ্ছাই নাযায়, আলচি লাগে আৰু এনেকুৱা লাগে কামে যেন নকৰোঁ। আৰু এনেকৈ অকণমান বহি চাহ খালোঁ আৰু এনেকৈ চাহ খাই খাই ভাবি আছোঁ কি হ'ব কি নহ'ব। গুড মৰ্ণিং বন্ধুসকল, আপোনালোকে চাহ পানী খালেনে? আৰু ময়ো এনেকৈ বহি চাহখিনি খাই আছোঁ ভাবি ভাবি। আৰু এনেকৈ ভাবি ভাবি খাই থাকিলেতো নহ'ব, কামোখিনি আছে। ৰাতিপুৱাই শুই উঠাৰ পৰা মিটাৰ চালু হৈ যায় কামৰ, আৰু কাম দুপৰীয়ালৈকে কাম কৰি থাকোঁ। আৰু এনেকৈ ভাবি ভাবি চাহকাপ খাই আছিলোঁ, কি হ'ব কি কৰিম, আজি কি হ'ব নহ'ব এনেকৈ। আৰু ঘৰতে বহি বেছি বৰিং হৈ যাওঁ সেইটোও ভাবোঁ। আৰু মই এটা গিলাচ আছে, এনেকৈ গিলাচত মই সদায় ৰাতিপুৱা চাহখিনি গিলাচত লৈ পেলাই এনেকৈ খাওঁ। আৰু ৰাতিপুৱাৰ সময়খিনি মই সদায় লাল চাহ খাওঁ আৰু লগতে অকণমান নেমু টেঙা দি পেলাই এনেকৈ লাল চাহখিনি খাই আছোঁ। আৰু এনেকৈ বিস্কুট লৈছোঁ মই, মাৰি বিস্কুট। ৰাতিপুৱা সময় প্ৰায় মাৰি বিস্কুটেই খাওঁ, দুখন মেক্সিমাম বিস্কুট লওঁ। আৰু এনেকৈ ৰাতিপুৱাই শুই উঠি আকৌ আহিল এনেকৈ চালাড কাটিছোঁ। আপোনালোকে দেখাই পাইছে গাজৰ মই বনাইছোঁ চালাড। আৰু চালাড খোৱাটো জৰুৰী। আমাৰ মহিলা হওক পুৰুষ হওক সকলোৱে এই ভিটামিন বস্তুটো খোৱাটো ভাল। মই ইয়াতে লৈছোঁ গাজৰ আৰু পিঁয়াজ, মানে হ'ল কাকড়ি, আৰু লগতে লৈছোঁ তৰমুজ। এইবিলাক গোটেইবিলাক মই সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইবিলাক কিন্তু খোৱা ভালেই, পালেতো খাবই লাগে। আৰু যিবিলাকে নাপায়তো আৰু কি কৰিব। তো এয়া মই কাটিছোঁ এনেকৈ, আৰু মই এনেকৈ খায়ো ভাল পাওঁ। আৰু লগতে আমাৰ মেডামহঁতেও খাব, ময়ো খাম। এনেকৈ বনাইছোঁ এয়া চালাড। আৰু ইয়াতে মই দিম লেটুচ পাত্তা। তো লেটুচ পাত্তাটো আপোনালোকেতো জানেই লেটুচ পাত্তা কি হয়। আৰু সেই পাতাটো মই এতিয়া নোলাওঁ, একেবাৰে খোৱাৰ সময়তহে মই ওলাম, কিয়নো এতিয়া ওলালে নৰম হৈ যাব। সেইকাৰণে মই এতিয়া নোলাওঁ, ঠিক খোৱাৰ সময়ত মই লেটুচ পাতাটো ভালকৈ ধুই লৈ কাটি পেলাই ওপৰত দিম। আৰু এনেকৈ আৰু আপোনালোকে যদি খাব বিচাৰে ইয়াৰ ওপৰত যদি আপুনি নাৰিকল দিয়ে, নাৰিকল ৰুকি পেলাই, তেতিয়াহ'লে চালাডটো খাব আৰু বেছি ভাল হয় আৰু সোৱাদ হয়। লগতে আপোনালোকে যদি অকণমান নাৰিকল কুৰা এনেকৈ ওপৰত দি পেলাই খাবচোন, মানে তো বিৰাট টেষ্টি লাগিব আৰু কি। তো আমি মাজে মাজে এনেকৈ খাওঁ নাৰিকল দি পেলাই। তো আজি আমি নাৰিকল নিদিওঁ, কিয়নো আজি চালাড পাতা দি কৰিম বুলি ভাবিছোঁ চালাডটো। তো ইয়াতে নিমখ চিমখ একো নিদিওঁ, আৰু নিমখ দি দিলে মানে সোৱাদটো অলপমান বেলেগ হৈ যায়। তো দিলে আপোনালোকে বিট নুন দিব পাৰে, আৰু বিট নুন দি পেলাই এনেকৈ খাব পাৰে। আৰু যদি চাট মছলা খাব বিচাৰে তো চাট মছলাও দিব পাৰে, ইয়াতে কোনো হেৰি নাই। যেনেকৈ ভাল পায় চাট মছলা দি খাব ভাল পায়। কোনোবাই নেমু টেঙা, মই ইয়াতে হাফ নেমু টেঙা চেপি দিছোঁ কিন্তু, আৰু আপোনালোকক মই দেখুওৱা নাই নেমুৰ ৰসখিনি। তো বাছ আপোনালোকে যদি ভাল পায় হাফ নেমু টেঙা চেপি পেলাই এনেকৈ দিব। আৰু আমি যিহেতু ভাল পাওঁ টেঙাটো অলপ দিলে খাবলৈ। তো আজি মোৰ এই শ্বৰ্ট ব্লগটো বন্ধুসকল কেনেকুৱা লাগিল অকণমান জনাবচোন। আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব এইবিলাকো কৰিব বন্ধুসকল। আৰু চেষ্টা কৰিম বন্ধুসকল মই ভিডিঅ' দিবৰ কাৰণে। আগতে মই ভিডিঅ' দিবলৈ একেবাৰে নাজানিছিলোঁ, কাৰণ কিয় এতিয়া অকণমান মই জনা হৈছোঁ। আৰু এনেকুৱা যে ভিডিঅ' দি থাকিবও নালাগে। মই এটা হেৰিত মই শুনিছোঁ, মোক এজনে কৈছে যে ভিডিঅ' 3বাৰহে দিব পাৰে, ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া সময়। তো মই একেবাৰে নাজানিছিলোঁ। তো অলপ মই এতিয়া বুজি পাইছোঁ ঘটনাটো। যিহেতু মই ইমান লিখা পঢ়াও নহয় বন্ধুসকল, মানে সেইকাৰণে যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ। তো আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ হেৰিত মই অকণমান চেষ্টা কৰিছোঁ মই ভিডিঅ' ভাল কৰি বনাবলৈ। আৰু চেষ্টা কৰিম আকৌ আগলৈকে ভাল হওক, ভাল ভিডিঅ' কৰিবৰ কাৰণে। তো বন্ধুসকল, তো আজি মোৰ ব্লগটো কেনেকুৱা লাগিল আপোনালোকে জনাব এবাৰ। আৰু
জানেই লাইক কমেণ্ট শ্বেয়াৰ এইবিলাক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল সকলোৱে ভালে থাকিব আপোনালোকে, আৰু চাই চিতি চলিব, মানি চলিব। তো আজিলৈ মই ভিডিঅ'টো সামৰিছোঁ ইমানতে। আকৌ লগ পাম, আকৌ দেখা হ'ব।